দাদা বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মেলিছো হয় দাদা নাজানো পৰম পূজ্য পিতৃ দেৱতাৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া মাত্ৰ নিৰ্ভৰ কৰিছে তোমালোক তিনি অনুৰোধ আৰু অযোধ্যাৰ শত শত প্ৰজাজনৰ ওপৰত দাদা হয় অযোধ্যাৰ এই সুখময়ী গৌৰৱাদী চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আদি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাই দাদা আজি অযোধ্যাৰ বজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি বজাৰ মুখে মুখে কেৱল তোমাৰে কিমান কীৰ্তন সঁচাকৈয়ে দাদা সঁচাকৈয়ে গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ লক্ষ্মণ ভাই লক্ষ্মণ দাদা কি হৈছে তোমাৰ হয় 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 দাদা হয় হয় সপোনাই মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ মই ফুটবাৰী পুতলৰ পৰা মই চিঞৰি চিঞৰি সাৱধান সাৱধান অযোধ্যাৰ বিপদ আজি নিচে নাজানো দাদা কিবা বিপদ হ'ব এই অযোধ্যা ৰাজ্যত কিবা হেতু সাৱধান হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ দাদা বীর বীর তুমি তোমার ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ সঁচা কথা ভাই মোৰ যেতিয়ালৈকে আমাৰ পৰম পূজ্য পিতৃ পিতামহৰ আশীৰ্বাদ আমাৰ শিৰত থাকিব তেতিয়ালৈকে চিন্তাৰ নাই প্ৰয়োজন এতিয়া বলা যাওঁ আমি খন্তেক বিশ্ৰাম লওঁ বলা দাদা